আজি আমি যাম বিয়া খাবলৈ ডিব্ৰুগড়ত আৰু এতিয়া গৈ আছো বেটাৰী ৰিক্সা টাউনলৈ আৰু টাউনৰ পৰা আমি গাড়ী লৈছো গাড়ীত যাম আৰু আমাৰ যেহেতু ঘৰটো অকণ ভিতৰত যে সেইটো কাৰণে আমি এতিয়া আমাৰ নিজৰে হয় বাৰু বেটাৰী ৰিক্সাত গৈ আছো আৰু টাউনৰ পৰা গাড়ীত যাম আৰু আপোনালোকক সম্পূৰ্ণ ভিডিঅ' দিম চাব। এতিয়া টাউনত আহি পাই এতিয়া গাড়ীত বহিলোঁ আৰু আমি যাবলৈ মানে প্ৰেজেণ্ট লৈ আছে মানুহজনে সেইটো কাৰণে এতিয়া আমি গাড়ীত বহি আছোঁ আৰু এতিয়া যাম। আৰু ফাইনেলি আমি বিয়াত আহি পাই গ'লোঁ আৰু আমি যেতিয়া বিয়াত আহিলোঁ তেতিয়ালৈকে কইনা বেৰৰ তলত বহা নাই তাৰ পাছত বহিলে আৰু কইনাৰ লগত অলপ ফটো উঠিলোঁ আৰু ফটো উঠি কইনাৰ লগত তাৰপৰা মানুহজনৰ লগত উঠি খাবলৈ বহিলোঁ যিহেতু ৰাতি আমাৰ বহুত সেইকাৰণে এতিয়া খাই বৈ আৰু এয়া হৈছে মোৰ মানুহজনৰ লগৰ হয় আৰু তেওঁৰ লগতে মই ধেমালি কৰি ভাত খাই আছোঁ আৰু আমাৰ ভাত পানী খাই ঘূৰি যোৱাৰ পাছতে আমি ঘৰলৈ ঘূৰি আহিলোঁ যিহেতু ৰাতি দেৰি হৈ যাব।